নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা অসমীয়া বুৱাৰী আজি অন্যটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো আজি এখন ঠাই আপোনালোকক দেখাবলৈ লৈছো এখন ঠাই হৈছে চুকাফা ক্ষেত্ৰ যোনখন জুহাৰৰ অৱস্থিত অলৰেডি আমি এন্টাৰ কৰিলো এতিয়া ভিতৰলৈ আৰু এয়া চকচোন ফুলখিনি ইমান ধুনীয়া লাগিছে আৰু এখন আছে মেইন গেটখনদি আমি ভিতৰলৈ আহিলো আৰু এতিয়া যিমান পাৰো সৰুকৈ আপোনালোকক ভিডিঅ'টো দেখাম যাতে আপোনালোক বৰ নহয় আৰু সৰুকৈ ভালো পাব চাবলে তো এখন বহুত ঐতিহ্যমণ্ডিত ঠাই হয় যোনখন চাউলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ বুলি কয় আৰু চাবলকা বস্তুৱে হয় আপোনালোকৰ সৰু ল'ৰা ছোৱালীও ইয়ালৈ আনিব পাৰে দেখাবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আৰু ফটো মাৰিবৰ কাৰণেও বহুত ভাল হয় আচলতে এইখন আগতে মই গৈছো যদিও তেতিয়া এইখিনি বনোৱা নাছিলে নতুনকৈ এটা বনাই আছে বহুত আচলতে আধা হৈ আছিলে তেতিয়া আৰু আমি যোনটো মিউজিয়াম হয় সেইটো চাবলৈ পোৱা নাছিলোঁ সেইদিনাখন তো আজি আমি মেইনলি মিউজিয়ামটোৰ কাৰণে আহিছোঁ চাওঁচোন আজি সোমাব দিয়ে সেইদিনাখন সোমাব দিয়া নাছিলে বাৰু এই আমি প্ৰথমতে সেয়া স্বৰ্গদেউ চাউলুং চুকাফা তালৈ নাযাওঁ আমি এতিয়া যাম প্ৰথমতে মিউজিয়ামটোৰ পিনে ফুলখিনি চাই মানে একদম মোহিত হৈ গৈছে ইমান ধুনীয়াকৈ ফুলখিনি থৈ দিছে ন এটা কথা কৈ দিওঁ আচলতে এখন সোমবাৰে বন্ধ থাকে অকল সোমবাৰে বন্ধ থাকে আমি দেওবাৰে গৈছিলোঁ দেওবাৰে যোৱাৰ কাৰণে আচলতে পুৰা মানুহ বহুত হৈ আছে এয়া চাওকচোন সৰু ল'ৰা ছোৱালী খেলি আছে এতিয়া আমি মিউজিয়ামটোৰ পিনে গৈছোঁ প্ৰথমতে মিউজিয়ামটো চাই লওঁ মিউজিয়ামটো মেইন আৰু চোৱাটো চাওকচোন ইমান ধুনীয়া পৰিৱেশবোৰ একদম দেখি ভাল লাগি যায় আৰু ফুলখিনি ইমান ধুনীয়াকৈ থৈছে এয়া আমি মিউজিয়ামৰ ভিতৰলৈ গৈছোঁ চালোঁ আৰু এতিয়া যেন আমি চুকাফা ক্ষেত্ৰৰ চুকাফাক চাবলৈ মানে আমি যোৱাই নাই সেইখিনি প্ৰথমতে মিউজিয়ামটো চাই আহিলোঁগৈ ইবাৰ হতে মিউজিয়ামটো চাব পৰা নাছিলোঁ বন্ধ আছিলে এইবাৰ চালোঁ বহুত ভাল লাগিলে তাৰপিছতে মোবাইল নিব নিদিয়ে সেইটো কাৰণে মানে মোবাইলটো নিনিলোঁ এতিয়া যেন আমি চেণ্ডেল খুলি সোমাব লাগিব যেনেকৈ মই লৈ আছোঁ মই এতিয়া যাম আমি স্বৰ্গদেউ চাউলুং চুকাফাৰ মূৰ্তিজনৰ ওচৰলৈ তালৈ চেণ্ডেল খুলি যাব লাগিব অৱশ্যে এই নিয়মটো ভাল কৰিছে কাৰণ ইমান চাফা হৈ থাকে চেণ্ডেল খুলি থাকিলে এয়া আৰু ইয়াত মাস্ক পিন্ধাটো অনিবাৰ্য কৰি দিছে বাৰু এয়া বহুত চাফাকৈ থৈছে আচলতে চাফা হৈ আছে কাৰণ চবেই চেণ্ডেল জোতাবোৰ খুলি গৈছে ন আৰু এইটো কৰিবও লাগে এখন নিজৰে ঠাই হয় নিজৰে বস্তু সকলো সেইকাৰণে চাফাকৈ ৰখাটো আমাৰ দায়িত্ব কৰ্তব্য সেইকাৰণে আৰু ইয়াৰ পৰা যে বাহিৰৰ ভিউটো ইমান ধুনীয়া লাগিছে মানে গোটেই অঞ্চলটোৰ ভিউটো ইমান ধুনীয়া লাগিছে এয়া আমি চাই আহিলোঁ আৰু এতিয়া এইখিনিতে এখন দলঙৰ নিচিনাকৈ বনাইছে আমি দলংখনত অলপমান ফটো চটো মাৰি ল'ম আৰু বেছি দেৰি নকৰোঁ আপোনালোককো বেছিকৈ বৰ নকৰোঁ বাৰু সৰুকৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু আপোনালোকে মাষ্ট এবাৰ আহি চাই লওক ইমান ধুনীয়া যোৰহাটত আছে যদি নিশ্চয় চাওক আৰু বাহিৰৰ পৰাও আপোনালোকে চাবলৈ আহিব পাৰে আচলতে বহুত দূৰৰ পৰা পৰ্যটক আহে চাবলৈ ভাল পৰিৱেশ ধুনীয়াকৈ ফটো চটো মাৰিবৰ কাৰণেও ধুনীয়া আৰু ভাল গোটেই ভিউটো এবাৰ দেখাই দিছোঁ বাৰু গোটেইখন চাওক ইমান ধুনীয়া পৰিৱেশ আমি যাবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক মাৰি দিব আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুত উৎসাহিত কৰে ধন্যবাদ